खुलुमबाय नोंथाङा नायगासिनो दङ बड'लेण्ड खौरां आरो दिनै बड'लेण्ड खौरांनि स्टुडिअ आं रमेन बर' बाक्सायाव बर' बिजोंनि बिनायसाफोरनो साख्रियाव थिसनथाइ बिलाइ होसेयावबो बाक्सायाव लांदां मासि थाबावगोन होनना फोरमायथिदों बाक्सा जिल्ला फरायसालिफोरनि नायगिरिगिरि मुस्रि भुपेन देउरि बिथाङा। मैया 13 आगस्ट खालाराव बाक्सानि बरमा फरायसालिमायाव गोजौ फरायसालिफोरनि टेट उथ्रिसारनाय सा 420 बिनायसाफोरनो साख्रियाव थिसनथाइ बिलाइ राननाय बुब्लियाव देउरि बिथाङा बे खोथाखौ खौरांगिरिफोरनि सिगाङाव फोरमायथिनानै होदों। हाई स्कुल सेक्शननि एपइन्टमेन्ट जिहेतु गासै 420 केन्डिडेटआ दिनै एपइन्टमेन्ट लाभ खालामदों। बाखि 420 नि मादाव 100 माने 134 बड' आर्ट्स साबजेक्ट आरो इनिफ्राय 33 साइन्स साबजेक्ट आरो बेसेबां दंमोन 69 माने हिन्दी बड' मिडियाम हिन्दी एखिनिया बर' मिडियामाव एपइन्टमेन्ट जादों। जोंना भेकेन्सिया माने आप टु 2020 नालागै जेसेबां भेकेन्सि दङ बेखिनिया माने फाइनेन्सियेल एप्रुभेल मोनदों बेखिनिया एपइन्टमेन्ट जागोन आरो 2021 नि उनाव जिखिनि भेकेन्सि जादों बेखिनिया फिलआप जाथ'नाय नङा। बेखिनिया फाइनेन्सियेल एप्रुभ मोननायनि उनाव बेखौबो हयथ' माने फिलआप खालामनायनि बेबस्था लागोन आरो जों मिथिनायाव BTC निफ्राय स्पेसियेल टेट फाथिनाय जागोन डिसेम्बराव माने बाखि भेकेन्टफोरा फिलआप जानायनि सम्भावना दं। एखौ आसलते BTC आसो मिथिगोन डिरेक्टर अफिसार मिथिगोन ग्रेस नन ग्रेसखौ माबायदि खालामदों बेखौ BTC आसो मिथिगोन डाइरेक्टर अफिसार। एलिमेन्टारिनि सोमोन्दैबो एपइन्टमेन्टनि बेबस्था खालामनाय जादों इटिमेटे एडभार्टाइजमेन्ट होनाय जादों आरो स्क्रुटिनि जाबाय दोङो हयथ' माखासेनि भितराव एलिमेन्टारि सेक्सनावबो एपइन्टमेन्टनि मोनसे जों आखा खालामदों। জয় জয়তে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠানত আপোনালোকে আহি আমাক যথেষ্ট সহায় কৰাৰ বাবে। আমি BTCৰ বহুত দিনৰ পৰা আমি এপ্লিকেশ্যন দি আছিলোঁ। আমাৰ বহুত পোষ্ট ভেকেণ্ট আছে ছেকেণ্ডাৰী এলিমেণ্টাৰী গতিকে ঠিক তেনেকুৱা তেখেতসকলে প্ৰচেষ্টা কৰি আজি আমাক ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ 420 গৰাকী নতুন শিক্ষক নিয়োজিত এপইণ্টমেণ্ট দিয়া হৈছে। অসমীয়া বড়ো সায়েন্স হিন্দী বড়ো হিন্দী আছামিজ ঠিক তেনেকুৱা আমাৰ 420 গৰাকী আমি ভেকেণ্ট পোষ্টৰ এগেইনষ্টে শিক্ষক পাবলৈ আমি আজি সক্ষম হৈছোঁ। কেণ্ডিডেট যিসকলে নিযুক্তি পত্ৰ পাইছে তেওঁলোকে ইয়াত চিলেকশ্যন কৰিব দিছে স্কুলবিলাক ইয়াৰ ভিতৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে নেকি? নহয়, আচলতে আমি যিহেতু এইটো অফিচত মনে মনে কামটো নকৰোঁ। আমাৰ কেণ্ডিডেটসকলে অনলাইনত এপ্লাই কৰিছে। অনলাইনত এপ্লাই কৰাৰ পিছত এইটো কোকৰাঝাৰৰ BTC ডাইৰেক্টৰ অফিচত এইটো ভেৰিফিকেশ্যন কৰিছে। ভেৰিফিকেশ্যন কৰাৰ পিছত যিসকলে হাইষ্ট মাৰ্ক পৰা কমাই আহি মানে আমি লিষ্ট এটা বনাইছোঁ। তাৰ ভিতৰত প্ৰথমগৰাকী হাইষ্ট মাৰ্কে তেখেতে চিলেকশ্যন কৰি ল'ব কোনখন ভেকেণ্ট পোষ্টৰ এগেইনষ্টে জইন কৰিব বিচাৰিছে। গতিকে ভেকেণ্ট পোষ্টটো আমি স্কুল ৱাইজে তেখেতসকলক জনাইছোঁ, নটিফিকেশ্যন দিছোঁ আৰু ঠিক তেখেতসকলে নিজৰ সুবিধাৰ্থে নিজৰ ভেকেণ্ট পোষ্টটো চিলেক্ট কৰিব। তাৰপিছত আমি ইয়াত এপইণ্টমেণ্ট দিয়া হ'ব। ঠিক তেনেকুৱা গ্ৰেজুৱেলি নেক্সট হাইষ্ট মাৰ্কে আমি কল কৰিছোঁ। তেখেতে ঠিক তেনেকুৱা নিজৰ খুচি হিচাপে তেখেতে পষ্টিংটো বাছি ল'ব। গতিকে এইটো আমি কাউন্সিলিং মেজৰিটি আমি এপইণ্টমেণ্ট দিবলৈ বিচাৰিছোঁ আৰু এইটো আমাৰ সফল হ'ম বুলি আমি আশা কৰিছোঁ। BM সেকশনৰ কওক স্যাৰ BM সেকশনৰ কিমানমান মানে ষ্টুডেণ্ট মানে কেণ্ডিডেট এপইণ্টমেণ্ট এতিয়া মই BMত হিন্দীত ৰ'ব অকণমানটো কাটিব। বড়ো মিডিয়ামত হিন্দী ছেকশ্যনত 49 আমি কেণ্ডিডেট এপইণ্টমেণ্ট দিম। তাৰপিছত বড়ো মিডিয়ামতে আৰ্টছত আমি 143 মানে শিক্ষক আমি পাম বড়ো মিডিয়ামত। ঠিক তেনেকুৱা বড়ো মিডিয়াম সায়েন্সত আমি 33
কেণ্ডিডেট আমি আজি পাইছোঁ গতিকে আমাৰ যথেষ্ট বড়ো মিডিয়ামৰ শিক্ষক আমাৰ ভেকেণ্ট আছিলে বহুতকেইখন বিদ্যালয়ৰ BSc শিক্ষক নোহোৱাকৈ মানে চলি আছিলে এটা BSc শিক্ষক পাবলৈ আমি সক্ষম হৈছোঁ আৰু বড়ো মিডিয়াম হিন্দী শিক্ষক পাবলৈ আমি সক্ষম হৈছোঁ বড়ো মিডিয়ামৰ যথেষ্টখিনি সমস্যা সমাধান হ'ব বুলি আমি আশা কৰিছোঁ আচ্ছা তথাপিও মানে ভেকেণ্ট পোষ্ট হৈ যাব বুলি শুনিছোঁ কিমান পোষ্ট আছে দুই এটা হয়তো ভেকেণ্ট হ'ব কাৰণ যিসকল MA কৰি আছিলে MA ছেকশ্যনে তেখেতে এপইণ্টমেণ্ট লাভ কৰি আছিল আগৰ পৰা তেখেতসকলে হাইস্কুল ছেকশ্যনে যেতিয়া এপ্লাই কৰিছে তাৰ ছিলেকশ্যনৰ আহিলে আমাৰ MA ছেকশ্যনৰ আকৌ দুই এটা ভেকেণ্ট ওলাব সেইখিনি আমাৰ মানে টেকনিকেলি অলপ অসুবিধা আছে উপস্থিত থকা আমাৰ মুখ্য অতিথি BTC সন্মানীয় কাৰ্যবাহী সদস্য শ্ৰী ঘনশ্যাম দাস মহোদয় BTCৰ কাৰ্যবাহী সদস্য সন্মানীয় শ্ৰী ৰাকেশ ব্ৰহ্ম মহোদয় BTCৰ কাৰ্যবাহী সদস্য সন্মানীয় শ্ৰী গৌতম দাস মহোদয় এই কলেজৰ প্ৰিন্সিপাল শ্ৰী তিলক চন্দ্ৰ দাস ডাঙৰীয়া আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ শ্ৰী ব্ৰহ্ম ডাঙৰীয়া বাক্সা জিলাৰ ইন্সপেক্টৰ অফ স্কুল শ্ৰী দেউৰী ডাঙৰীয়া মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল এই অনুষ্ঠানৰ নিযুক্তি পাবলগীয়া শিক্ষকসকল তেখেতসকলৰ লগত থকা অভিভাৱকসকল সন্মানীয় ৰাইজসকল আৰু আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকল আমি যোৱা 2017 চনৰ পিছত এইটো আমাৰ নিযুক্তি প্ৰক্ৰিয়া আমি কৰিবলৈ লৈছোঁ আৰু এই নিযুক্তি প্ৰক্ৰিয়াৰ আৰম্ভণি আমি যোৱা বছৰ আমি এই বছৰৰে ফেব্ৰুৱাৰী মাহত আমি আৰম্ভ কৰিছিলোঁ আমি আমাৰ হাইস্কুল টেটৰ যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকৰ পৰা আমি এপ্লিকেশ্যন বিচাৰিছিলোঁ আৰু অনলাইন আৰু অফলাইন দুয়োটা মোডতে আমি এপ্লিকেশ্যন পাইছিলোঁ আৰু এপ্লিকেশ্যনবোৰ আমি কোকৰাঝাৰত আমি স্ক্ৰুটিনি কৰিলোঁ স্ক্ৰুটিনি কৰাৰ পিছত আমি এখন প্ৰভিজনেল লিষ্ট এখন আমি প্ৰকাশ কৰিছিলোঁ আৰু প্ৰভিজনেল লিষ্টখন আমি যেতিয়া প্ৰকাশ কৰিলোঁ তেতিয়া লগতে আমি ক্লেইমছ এণ্ড অবজেকশ্যনো আমি বিচাৰিছিলোঁ যে যদি কাৰোবাৰ কিবা ক্লেইমছ এণ্ড অবজেকশ্যন আছে তেতিয়াহ'লে আমাক দাবী ধৰিলে আমি আঁঠুৱাখিনি দূৰ কৰিব পাৰিম তো পৰৱৰ্তী পৰ্যায়ত আমি 500তকৈও অধিক আমি ক্লেইমছ এণ্ড অবজেকশ্যনছ পালোঁ আৰু যিখিনি আমি যি আঁঠুৱা আছিলে আঁঠুৱাখিনি আমি যথাসম্ভৱ আমি দূৰ কৰি আমি চূড়ান্ত তালিকা আমি প্ৰকাশ কৰিলোঁ আৰু সেই চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছতে আজি আমি আনুষ্ঠানিকভাৱে বাস্কাবিলাক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ ওলাইছোঁ যোৱাকালি আমি কোকৰাঝাৰৰ চিৰাং জিলাত সামৰি পেলাই আমি নিযুক্তি পত্ৰ বিতৰণ কৰিলোঁ আৰু আমাৰ যোৱাকালি যিটো কাৰ্যসূচী আছিলে খুব নিয়াৰিকৈ পাৰ হৈ গৈছে অহাকালি আমি ওদালগুৰি জিলাতো একেধৰণেই কাৰ্যসূচী লৈ আমি তাতো নিযুক্তি পত্ৰ আমি ডিষ্ট্ৰিবিউট কৰিম আৰু অহাকালি প্ৰগ্ৰামৰ লগে লগে আমাৰ চাৰিওখন জিলাৰে আমাৰ যি শিক্ষক নিযুক্তিৰ হাইস্কুলৰ টেট শিক্ষাৰ্থীসকলৰ আমাৰ নিযুক্তি প্ৰক্ৰিয়াটো আমাৰ শেষ কৰিব ইয়াৰ পিছতে আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ LP আৰু ME স্কুলৰ আমাৰ ভেকেঞ্চি যিখিনি আছে সেই ভেকেঞ্চিখিনি আমি ফিল আপ কৰাৰ কাৰণেও আমি ব্যৱস্থা হাতত ইতিমধ্যে লৈছোঁ গতিকে আজি আমাৰ এই অনুষ্ঠানৰ মূল উদ্দেশ্যই আছিলে যে যিসকলে আমাৰ ফাইনেল চিলেকশ্যন লিষ্টত যিসকল উত্তীৰ্ণ হ'ল সেই শিক্ষকসকলৰ আজি আমি নিযুক্তি পত্ৰ এই অনুষ্ঠানৰ জৰিয়তে আমি আনুষ্ঠানিকভাৱে প্ৰদান কৰিবলৈ আজি আমি আগবাঢ়িছোঁ
এখানতে আছে